আজি যদি আমি চাওঁ যে আমাৰ দেশত ৰয়েল সায়েন্সৰ কম্বিনেশ্যনত বহুত ল'ৰা ছোৱালীৰ প্ৰয়োজন আছে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইন্ডাষ্ট্ৰি 4.0 বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ কনভেনশ্যনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক লিড কৰি আছিলে টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰিয়ে কিমান ল'ৰা ছোৱালীক এমপ্লয়মেন্ট দিব মিনিমাম 10 লাখ ল'ৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰিটোৱে এমপ্লয়মেন্ট দিব